গুড মৰ্নিং গাইজ। তো কি খবৰ আপোনালোকৰ? ভালে আছে? মোৰো ভাল। তো আজি হৈ গ'ল মাঘৰ বিহু। তো মই গৈ আছোঁ এতিয়া মাছ ল'বলৈ, মাংস ল'বলৈ গৈ আছোঁ অকলে অকলে। কোনো উঠা নাই, মই উঠি কিনি ডাইৰেক্ট ওলাইছোঁ আৰু গৈছোঁ। তো সেয়া চাওক, পৰিৱেশ চাওক, কোনো নাই উঠা। মই উঠিছোঁ, ইয়াতে কোনো মিউজিক চিউজিক তেনেকৈ জ্বলোৱা নাই। তো সেইকাৰণে অকলে অকলে আৰু মাছ ল'ব গৈ আছোঁ দেই। এয়া চাওক, চুনচান জেগা, কোনো নাই মানে, ইমান চুনচান। তো ব্ৰাছ চ্ৰাছো কৰা নাই, গৈ আছোঁ আৰু লৈ আহোঁগৈ। ভাবিব ক'ত গ'ল মানুহটো, কিন্তু ছাৰপ্ৰাইজটো দিম। তাকে ডাঙৰ মাছ এটা লৈ আহোঁগৈ আৰু ন। আলহী কেইজন মানুহ আহিব লগা আছে, তো খুৱাব লাগিব ন, তো আনোগৈ আৰু চাই থাকক। এতিয়া মই বজাৰ চজাৰ কৰি ল'লোঁ। এয়া চাওক কি আনিছোঁ, দেখাই আছে ৰুমত। বলক চাই থাকক আপোনালোকে কেনেকুৱা লাগিছে। লৈ ল'লোঁ ন। আনিলোঁ বস্তু। उठाले रे देवा, उठाले रे बाबा, मुझे अमीर को नहीं रे। लेग आनिছোঁ কাপোৰ। ये देखो गाइस, মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। গাইজ এতিয়া মই ৰুমত আহি পালোগে। সময় আছে আৰু গুচ্ছামী আছে, মই আছোঁ। তো আমাৰ তৰফৰ পৰা আপোনালোকক সকলোক মানে বহুত 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 ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী ভোগালী বিহু।